লাইকাদদিয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সমস্যাৰ অন্ত এতিয়াও পৰা নাই। কিহৰ বাবে লাইকাদদিয়াৰ পুনৰ সংস্থাপন দিয়াত ব্যৰ্থ হৈছে? এনে বহু প্ৰশ্ন এতিয়া উদয় হৈছে মানুহৰ মনত। আৰু এই সমস্যাৰ অন্ত এতিয়ালৈকে পৰা নাই, কিয়নো যেতিয়ালৈকে বাহ্যিক ৰূপত মানুহবোৰৰ আগত বা মানুহবোৰে পুনৰ সংস্থাপনৰ ৰূপ দেখা নাপায়, তেতিয়ালৈকে এখেতলোকে প্ৰতিবাদীস্থলী ত্যাগ নকৰে আৰু প্ৰতিবাদ আৰু সংগ্ৰাম চলাই থাকিম বুলিও ৰাইজে জনায়। ইয়াতে আলোচনাপন্থী আলপাৰ নেতা 6 ফায়াৰ অন্তু চাওদাং ডাঙৰীয়াই লাইকাদদিবাসী সমস্যাৰ বুজ লয় আৰু ৰাজ্যৰ আগত কিছু কথা কয়। তাকে আমাৰ মিছিলটো ৰিপৰ্টাৰ এপিএটাৰৰ লগত কিছু বাৰ্তালাপ হৈছিল, শুনো আহক কি ক'লে। ছাৰ, আপুনি লাইকাদদিয়া মানুহবোৰ এতিয়া 13 দিন প্ৰতিবাদ সাব্যস্ত কৰা হ'ল। এতিয়ালৈকে জিলা প্ৰশাসনে একো গুৰুত্ব দিয়া নাই, সেইটো বিষয়ে কি ক'ব? সেইটো মানে খুবেই মৰ্মান্তিক দৃশ্য যে সংগ্ৰাম কৰিব লগা হৈছে পোহমহীয়া থিতুৰি লগা জাৰত থাকি পেলাই সামান্য প্লাষ্টিকৰ আৰবেৰ দিয়া ঘৰবিলাক টঙিবিলাকত থাকি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। নিজৰ মাটি ভেটি হেৰুৱাৰ আৰু নিজৰ মাটি ভেটি মানে সাব্যস্ত কৰাৰ অধিকাৰ বিচাৰি চৰকাৰৰ ওচৰত দাবী জনাই এই প্ৰতিবাদ কৰিছে। আমি মানে তেওঁলোকৰ যি দাবী, তেওঁলোকৰ যি সমস্যা, এই সমস্যাখিনিৰ লগত আমি মানে একাত্মতা প্ৰকাশ কৰিবৰ কাৰণে আজি ৰাইজৰ ওচৰলৈ আহিছিলোঁ। ৰাইজক আমাৰ ক'ব লগা ভাষা নাই, তথাপিও আমি একেই সংগ্ৰামী মানুহ হিচাপে আমিও জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে সুদীৰ্ঘদিন সংগ্ৰাম কৰি আজি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি আহিছোঁ আৰু আমাৰ নিজৰে সমস্যাবিলাক সমাধান হোৱা নাই আৰু চৰকাৰৰ বিষয়বস্তুবিলাক তেনেকুৱা ধৰণৰ। আমাৰ ভূমিপুত্ৰসকল খিলঞ্জীয়াসকলক যি ধৰণে গুৰুত্ব দিব লাগিছিল চৰকাৰে, কোনোদিনে আমি দিয়া দেখা নাই আৰু সেইটো আমাৰ পৰিলক্ষিত হোৱা নাই। অন্য হাতেদি চৰকাৰে বাংলাদেশৰ পৰা যিসকল হিন্দু বঙালী বা হিন্দু শৰণাৰ্থীসকলক জেগা দিয়া, ভেটি দিয়াৰ কামবিলাক ঠিকেই কৰিছে। গতিকে এনে এটা মুহূৰ্তত আমি লাইকাদদিয়া মানুহবিলাকক যি সকলে ইতিমধ্যেই ব্ৰহ্মপুত্ৰত তেওঁলোকৰ মাটি ভেটি চব জাহ গ'ল। গতিকে একো নথকা লাও লোৱা মানুহখিনিক, লাও লোৱা ভূমিপুত্ৰসকলক, সেই লাও লোৱা খিলঞ্জীয়াসকলক মানে খুব সজোৰে আমাৰ ফালৰ পৰা দাবী কৰিছোঁ চৰকাৰক যে তেওঁলোকক অতি শীঘ্ৰে মাটি ভেটি দিয়া হওক। তেওঁলোকক মানে অন্ততঃ নিজক জীয়াই ৰাখিবৰ কাৰণে, নিজক মানে পৰিয়ালটোক বচাবৰ কাৰণে একোটা ভেটি দিয়াৰ ব্যৱস্থা কৰক। এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী। ছাৰ, পুহমহীয়া জাৰত ৰাতি 11 ডিগ্ৰী 10 ডিগ্ৰী চেলচিয়াছত মানুহবোৰ ত্ৰিপলৰ চাৰিৰ তলত গৰু ছাগলীৰ দৰে বহি আছে। এই বহি থকা লাইকাদদিয়া মানুহবোৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া আজিৰ যুগত এনেকুৱা অৱস্থাত থাকিবলগীয়া হৈছে। তাৰ বিষয়ে ছাৰ চৰকাৰক আপুনি কি বুলি অৱগত কৰিব? তাকেই আচলতে চৰকাৰবিলাক এনেকুৱা ধৰণৰ। আজি দেখিলোঁ বিৰোধী দলৰ দলপতি আহিছে ইয়াত, মানে কি ধৰণে আশ্বাস দি গৈছে নাজানো। তেওঁলোকে এতিয়া মানে ইলেকশ্যন সমাগততো 21ত মানে ইলেকশ্যন হোৱাৰ কথা আৰু ইলেকশ্যন খুব মানে কেইমাহমান বাকী আছে। এনেকুৱা সময়ত প্ৰতিশ্ৰুতিৰ মানে জোৱাৰ উঠিব। এতিয়া আপোনালোকক বিভিন্ন ধৰণে প্ৰতিশ্ৰুতি দিব। এই প্ৰতিশ্ৰুতি দিয়াৰ কথাবিলাক আমাক মানে নালাগে। আমাক লাগে যে প্ৰতিষ্ঠিত যিখন চৰকাৰ আছে, চৰকাৰে মানে এই সমস্যাটোক গ্ৰহণ কৰক। আচলতে চৰকাৰে উপলব্ধি কৰিবলৈ চেষ্টা কৰক এই মানুহখিনি কষ্টৰ কথা। চৰকাৰে মানে উপলব্ধি কৰক যে তেওঁলোকক মানে কি কৰা হয়, তেওঁলোকক মানে সংস্থাপন ক'ত দিব, কেনেকৈ দিব, কেতিয়া দিব, সেইটো মানে খুব সোনকালে চৰকাৰে নিৰ্ধাৰণ কৰক। গতিকে আমি চৰকাৰৰ ওচৰতহে দাবী জনাম। আমাৰ সমস্যাবিলাকৰ কথাটো হ'ল চৰকাৰে বুজিব লাগে, অন্য বুজি লাভ নাই। অন্য হাতত ইয়াৰ মানে কোনো সমাধান সূত্ৰ নাই, চৰকাৰৰ ওচৰত আছে। গতিকে আমি চৰকাৰকে দাবী জনাম। আমি ইতিমধ্যে ইয়াত আহি গম পালোঁ যে দুদিনমানৰ আগতে এগৰাকী মহিলাৰ মৃত্যু হৈছে জাৰত। গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি মানে ইয়াৰ উদ্ভৱ হৈছে। নাই মানে ক'লৈ যাব পাৰে, ঘৰটো নাই, তেওঁলোকে ইয়াতেই থাকিব লাগিব, ইয়াতেই তেনেকৈ ধৰণে কষ্ট খাই মৰিব লাগিব। গতিকে আমি কৈছোঁ যে চৰকাৰে অতি শীঘ্ৰে মনোযোগী হওক, আন্তৰিকতাৰে লোক সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰক। গতিকে আমাৰ দাবী সেইটোৱে।